নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আচুৰ্য বৰপাত্ৰৰ ঘৰলৈ যাম, মানে আমাৰ গোটেই পৰিয়াললৈ যাম। আচুৰ্য ককায়েকৰ অকণমান মানে গাটো বেয়া, তেওঁৰ খবৰ ল'বলৈ যাম আৰু আপোনালোকক গোটেই আচুৰ্যৰ মানে ঘৰৰ পৰিৱেশটো দেখাম। এতিয়া বিয়াৰ যিটো উখল মাখল চলি আছে, গোটেই ঘৰৰ কেনেকুৱা পৰিৱেশ চলি আছে সকলোবিলাক দেখাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইতিমধ্যে আচুৰ্য বৰপাত্ৰৰ ঘৰ পাই গ'লোহি। এতিয়া এই আগফালটো চাওক, এইটো আচুৰ্য বৰপাত্ৰৰ ঘৰৰ আগফাল। এইপিনে গাড়ীকেইখন ৰখাই থৈছে। এইটো এটা ৰুম হ'ব ভৱিষ্যতে, মানে এইটো এটা প্ৰতি ৰুম হ'ব ভৱিষ্যতে। এতিয়া বনাই হোৱা নাই ভালকৈ, এতিয়া বনাই আছে আৰু এইবিলাক মানে ইয়াত একো বস্তু ৰখোৱা নাই মানে যেতিয়া ভালকৈ বনাই হ'ব তেতিয়া ইয়াত সকলোবিলাক সজাব। বনাই এতিয়া এইটোতে ৰাখিব। তাৰপিছত এইফালে এইফালে এইটো বাথৰুম বনোৱা নাই বাৰু, বাথৰুম হৈছে। বাথৰুম এইপিনে বাথৰুম হ'ব ইয়াত ভালে। এইটো ৰুমটো এতিয়া মানে ভালকৈ বনোৱা নাই, এতিয়া বনাই আছে আৰু বনাবলৈ বহুত বাকী আছে। ওপৰটো হ'লে তাত ওপৰলৈ যাব, ওপৰ মহলটো বনোৱা নাই, বনাই আছে আৰু কেইদিনৰ পিছত মানে বিয়াৰ পিছত চাগে বনাব আৰু তাৰপিছত ওপৰলৈ যাব ওপৰ মহললৈ। ইয়াত চিমনি এইটো কিটচেন, যিহেতু নতুনকৈ বনাইছে সেইকাৰণে লাইট লগোৱা নাই ইয়াত, আৰু কেইদিনৰ পিছত চাগে লগাব, ভালকৈ টাইলছ চাইলছ লগাবলৈ আছেই। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বনাই পেলাই কিটচেনটো। এজন হ'ল আচুৰ্যৰ ককায়েক, এজনৰ এতিয়া দুৰ্ঘটনা এটা হৈছিলে, মানে সেইকাৰণে খবৰ ল'বলৈ আহিলোঁ। দুৰ্ঘটনাটোৰ পিছত ক'ম বাৰু কি হৈছিলে। ধুনীয়াকৈ এজন মানে এতিয়া এই কঁকালত পেটি মাৰিছে, গোটেই বিষ মানে বৰ্তমান ভাল পাইছে আৰু মানে আৰু লাগিব খুব বেছি বিজি 15 দিন, 10-15 দিনত ভাল হৈ যাব, বিয়া খাব পাৰিব। তাকে খবৰ ল'বলৈ আহিলোঁ, আপোনালোকক দেখুৱাইছোঁ আৰু আচুৰ্য ঘৰৰ মানে গোটেই সেইখিনি দেখাওঁ ৰুমখিনি। আচুৰ্যৰ এইটো ৰুম এইটো ডাঙৰ ককায়েকৰ ৰুম। এজনী বেটী আছে, বেটীয়ে কিবা মোবাইল চাই আছে। এইটো ৰুম ধুনীয়াকৈ খেলি আছে। খেলি কিবা এটা কৈ দিয়া নকয় অঁ, মোৰ চেনেলটোৰ নাম তাই নাজানে বাৰু, মিক্স আছাম পলাছ। তাই হেৰি কৰি দিব, তাই নাজানে এইবিলাক। মনটো গাই মানে আচুৰ্য ককায়েকৰ এইবিলাক স্মৃতি, মানে এইবিলাক পুৰস্কাৰ কিবা কিবি পোৱাৰ আগতে। তাৰপিছত এইফালে কাৰো এইটো পেহী মানে আচুৰ্য মাকৰ। অঁ, এই যে আচুৰ্য মাকৰ ৰুম। খালি বস্তুবিলাক এতিয়া অলপ বিয়া হেৰি যে অলপ খেলি মেলি আছে আৰু হ'লেই পেহী মানে দেই আচুৰ্য ককায়েক আৰু এইপিনে হেৰি কি কয় মোৰ বৌ হ'ব মানে এইপিনে আমি জীৱন গাবলৈ এনেই ৰিণ্টু কি আছিলে, জিণ্টু গোহাঁই আৰু এইপিনে নিশু গোহাঁই। আৰু এইপিনে বৌ এয়া বৌ মনটো গাই, মানে মনটো গাই জুই গাই আছে। আপোনালোকে সকলোৱে চিনি পাই চাগে, বেলেগ চেনেলত দেখিছে, মই মোৰ চেনেলত দেখিছোঁ। এইটো হ'ল আমাৰ বৰমা মানে এই মন্টু গাই, মানে মন্টু গোহাঁই মাকৰ, মানে আমাৰ আপাৰ হেৰি হয়, ৰুম হয়, আপাৰ ৰুম। এতিয়া মানে অকণমান খেলি মেলি হেৰি এতিয়া থৈছে আৰু মানে ভালকৈ এতিয়া ঘৰটো হোৱা নাই যে, সেইকাৰণে চিজিলকৈ চোৱা নাই আৰু বিয়া পাইছে তেনেকৈ থৈছে আৰু যেন তেনে। এইটোৱে আৰু
এই আপা বহি আছে, এইফালে আমাৰ মিণ্টু কাই মা গোটেই পোৱালিকেইটা খেলি আছে ধুনীয়াকৈ। নমস্কাৰ। বিহু নাচিব সিহঁতি। এয়া মিণ্টু কাই বৌ হয়, আচুৰ্যৰ মানে বোৱাৰীয়েক, মানে আমাৰ জানটো বোৱাৰীয়েক, আমি জানটো বুলি মাতো দেই। ভাই বোৱাৰী এই পোৱালিকেইটা খেলি আছে পূৰা নাচা ধুনীয়াকৈ নাচা। এইফালে আছে এইটো বাথৰুম ধুনীয়াকৈ। এইটো বাথৰুম হয় ধুনীয়াকৈ, আৰু বহুতকেইটা বাথৰুম আছে বাৰু। ফ্ৰিজ পেহীহঁতৰ ঘৰত আছে, এতিয়া আচুৰ্যৰ ঘৰত আছে বাৰু, আমাৰ গানটো আচুৰ্য। এইবিলাক মানে এতিয়া সজাবলৈ বিয়াৰ কাৰণে এইবিলাক বনাই আছে, বনাই হোৱাগৈ নাই, এইবিলাক বনাই সম্পূৰ্ণকৈ হোৱাগৈ নাই, আৰু কেইদিনমান লাগিব সম্পূৰ্ণ হ'বলৈ। এইবিলাকো সজাবলৈ আছে, ওপৰ মুহূৰ্তটো বনোৱাই নাই এতিয়ালৈকে। বিয়াৰ কাৰণে এতিয়া বিয়াৰ পিছতহে চাগে বনাব। এইফালে এনেকৈ আছে মানে এতিয়া কমপ্লিট নাই হোৱা বস্তু বনালে ভাল লাগিব। এতিয়া এইবিলাক এনেকৈ এইটো হ'ল 4D মানে 4D এনেকৈ ভতিজা, এইটো ভতিজা আচুৰ্য ভতিজা পালিকেইটা খেলি আছে। পঢ়িব নাযাবা ৰ'বা। নাযাবা দেই, এইটো লাহে লাহে বোলে। ইয়াত মানে জানটো ৰুম হ'ব ইয়াৰ ওপৰত। লাহে লাহে বোলে বনোৱাই বনাই লাহে লাহে বোলে পৰিবা দেই। ৰুমবোৰ মানে ক্লিয়াৰ হোৱা নাই, নিজে বনাই বিয়াৰ পিছত ক্লিয়াৰ হ'ব। এতিয়া মানে হ'ব নাই যে সেইকাৰণে বনোৱা নাই। এইটো ওপৰৰ পৰা চাবলৈ এনেকুৱা ধুনীয়াকৈ। সেইটো হ'ল পৰ্টিক ৰুম, বাকী ৰুম আছে এনেকৈ বহুতকেইটা ৰুম আছে। পৰিবা চাওক ভালকৈ যোৱা। এইটো এইটো ক'ত লাগিছিলে? এই ইয়াত লাগিছিলে চাওক, এইটো ক'ত হেৰিত লাগিছিলে, মই লগাই থৈ দিম দেই। এইটো ইয়াত নালত লাগিছিলে, এই আঠুৱা হেৰিত লাগিছিলে, এইটো লগাই আছিলে নটকট চিট হ'ব লাগিব। পিছত লগাই দিব দেই। চাওক পৰিবা ব'লা পৰিবা। সেইটো হেৰি এতিয়া আপাহঁতৰ পৰা ঘূৰি আহিলোঁ, ঘৰতে আছে। এইফালে আমাৰ মা দেউতা আছে, এতিয়া ঘৰলৈ গৈ আছে। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে তলৰ বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।